মই মৰিলেনো কি হ'ব? কোনেনো কান্দিব? কিমানজনে যে সন্তোষ পাব? মাথো পৃথিৱীৰ এটি বোজা কমিব। মোৰ মৃত্যুৰ দিনা হয়তো সকলোৱে একগোট হৈ এটি মৌন প্ৰাৰ্থনা জনাব। মোৰ আত্মাৰ চিৰ শান্তিৰ বাবে সকলোৱে দুখ প্ৰকাশ কৰিব, মাথো ইজনে সিজনক দেখুৱাবৰ বাবে। কিছুমানে চকুলোও টুকিব, যেন ঘৰিয়ালেহে কান্দিছে। দুখ কৰিবওনো কোনে? মোৰচোন আপোন কোনোৱেই নাই। মই যিকেইজনক আপোন ভাবিছিলোঁ, তেওঁলোকেওতো মোক এৰা দিলে। কাৰণ মোৰহে তেওঁলোকৰ প্ৰতি হেঁপাহ আছিল, তেওঁলোকৰতো মোৰ প্ৰতি নাছিল। মোৰ এটাই ভুল, জন্ম ল'লোঁ মই মানৱ ৰূপে, মিলিব নোৱাৰিলোঁ মই কাৰোৰে সতে। মই যদি হ'লোহেঁতেন কোনোবা বনৰীয়া পক্ষী, যদি মোৰ কেতিয়াবা বিয়োগ ঘটিলেহেঁতেন, মোৰ বাবে কোনোবাইতো কান্দিলেহেঁতেন। সেয়া হৈছে প্ৰকৃতিপ্ৰেমী আৰু মোৰ সহপক্ষী। কিন্তু বাস্তৱত মই এজন মানৱ, এজন অলাগতিয়াল মানৱ। সেয়েহে মই ভাবোঁ, মই মৰিলেনো কি হ'ব? পৃথিৱীৰ এটি বোজাহে কমিব।